Hello guys, welcome back to my YouTube channel. Today I am going. আজি মানে দিনটো আপোনাৰ গম পাইছে সৰস্বতী পূজা তো আপোনালোকে দেখা পাব সুন্দৰ পৰি মোৰ কেমেৰাটোৰ আচলতে ইয়াত মই বিচাৰি আছোঁ মোৰ EX গাৰ্লফ্ৰেণ্ডক আচলতে মোৰ গাৰ্লফ্ৰেণ্ড EX গাৰ্লফ্ৰেণ্ডক আচলতে পাহৰা নাই বিচাৰি যাওঁ তো ভিডিঅ'টো চাই থাকিব আৰু এই কেমেৰাটো আজি ফিটনেছত বহুত ধৰণৰ কিছুমান মানুহ আহিব আজি কেনেকুৱা ধৰণৰ আহে এইটো কোনো মই কাকো হেৰি কৰা পাৰ্চনেল হেৰি কৰা নাই জাষ্ট মই ভিডিঅ' আপোনাক দেখাব বিচাৰিছোঁ আৰু এই প্লেচটো হৈছে বিজনী আৰু মই এতিয়া আছোঁ বিজনী টাউনত তো ইয়াতে সম্পূৰ্ণ ভিডিঅ' মই প্ৰপাৰলি ৰেকৰ্ডিং কৰি আছোঁ ইয়াৰ পৰা মই যাম বিজনীৰ পৰা আপোনালোকক বিজনীত আৰু সৰস্বতী পূজা কেনেকুৱা ধৰণৰ হয় মানে দেখাবলৈ চেষ্টা কৰি যাম তো বলক মোৰ সৈতে না কি কয় লাহে লাহে এনেকৈ গৈ থাকোঁ এতিয়া যাব লাগিব এইফালে চাওক এইবিলাক কেৱল মানে কি ক'ম আৰু সুন্দৰী প্ৰমিলা চাৰিওফালে মানে সুন্দৰী আৰু এইবাৰ যাম আৰু এইফালে চলি আছে আপোনালোকক মই দুদিনমান আগতে দেখাইছিলোঁ এক্সপ'টো চলি আছে তো এতিয়া পোনপোনভাৱে যাম আনন্দৰাম বৰুৱা একাডেমি তো বন্ধুসকল এইফালে আমি গৈ আছোঁ এতিয়া চাওক সম্পূৰ্ণ বেলেগ বেলেগ ধৰণৰ ইয়াতে ছোৱালী আছে কিছুমান তো সকলো ছোৱালীবিলাকক দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকৰ এই ভিডিঅ'টো জাষ্ট ডেমৰ বাবে নাই কি বকলাকে কি বকি আছোঁ তথাপি ধৰণৰ কি কোৱা এইবিলাক আজি মানে পূজা সম্পূৰ্ণ ল'ৰা ছোৱালী মানে যিমান পাৰে ক'ৰবাত মাল খাই কিবা তুং খাই কিবা জিতা তাকে খাই কিছুমানে লেভেলত আছে এইফালে এইবাৰ ট্ৰাফিক জাম ভাই লাগে আৰে অলপতো কিবা এটা হ'ব লাগে আমি আহি পালোঁ বন্ধুসকল আহি পালোঁ এতিয়া বিজনী কলেজ এইখন আচলতে বিজনী কলেজ হয় আপুনি দেখা পাইছে বিজনী কলেজত মই দেখাবলৈ চেষ্টা কৰি আছোঁ এখন বিজনী কলেজ আৰু গাড়ী চলা বহুত দিগদাৰী বে ইফালে কেমেৰা ঘূৰাব নোৱাৰা কিবা কৰিব নোৱাৰা বিজনী কলেজ তো বিজনী কলেজৰ পৰা পোনপটীয়াভাৱে যাম ডাইৰেক্টলি এইবাৰ একদম এখন বিজনী কলেজ তাৰ পৰা আনন্দৰাম বৰুৱা একাডেমী ৰাস্তা একেবাৰে বেয়া অফ ৰাইডিং মানে এইটো মেৰামতি চলি আছে ৰ'দটো নাজানো কিমানখিনি ভাল হ'ব এতিয়া অফ ৰাইডিং আহি পাইছোঁ সম্পূৰ্ণ তো আপোনালোকে চাই থাকক মই এতিয়া অফ ৰাইডিং ভিডিঅ'টো ভাই ৰ'দ এনেকুৱা যা গ'লে বেছি ইডিট নকৰোঁ ভিডিঅ'টো মানে ৰস নথকা পাৰে চিনেমেটিকতো মানে ভিডিঅ' নেদেখাওঁ কাৰণ কিয় মানে আৰু এইটো দিলোঁ আৰু কেনেকুৱা প্ৰচাৰ অভিযান চলি আছে এতিয়া কোন ছোৱালী কোন কেমেৰা মোৰ কেমেৰা কোন ছোৱালী কাৰ মানে বোৱাৰী কি হ'ব এইবিলাক নাজানো ইয়াতে আহি যাব মুঠতে বিচাৰিহে যাম আজি খুন্দি পুতি উলিয়াইহে এৰিম আজি নেৰিবা ককাই নেৰিবা তো আমি আহি পালোঁ এতিয়া আনন্দৰাম বৰুৱা একাডেমীৰ গেটলৈ তো এইফালে দেখিছোঁ সৰস্বতী পূজাৰ ইমান মানে এইটো কি বুলি কয় হেৰিটো নাই ভাইৰেলটো চাওক আনন্দৰাম বৰুৱা একাডেমী এইখনে হয় ইয়াতে ভিতৰত সৰস্বতী পূজা চলি আছে ইয়াতে চলি আছে আপোনালোকে চাব পাৰে মোৰ এই ভিডিঅ'টোৰ সহায়েৰে সম্পূৰ্ণ টুকুৰিবলৈ দেখিবলৈ চেষ্টা কৰি আছোঁ এতিয়া আমি আকৌ ঘূৰি পাকি যাম অকণমান দূৰলৈ হেল্ল' গাইজ ফাইনেলি আমি এইকেইজন বন্ধুক মানে এই দুটা আজি লগ পালোঁ বহুত দিনৰ মূৰত এই সৰস্বতী পূজা এইবিলাক আচলতে ফেষ্টিভেলত আহিব লাগে আৰু আহিলে কি হয় পুৰণা কিছুমান লগ বন্ধু বা পোৱা যায় এনেকুৱা হেৰিতে কিবা এটা প্ৰগ্ৰামতে বাকীতো এনেই লগ পোৱা নাযায়েই হয় না তো এতিয়া আমি বিজনী কলেজত এইফালে ভিতৰত মানে আগবাঢ়িম আৰু হয় নেকি হেল্ল' গাইজ মই এতিয়া উপস্থিত আছোঁ বিজনী মহাবিদ্যালয় তো এতিয়া মই বিজনী মহাবিদ্যালয়ৰ ভিতৰ ফালে যাম তো আপোনালোকক মই মহাবিদ্যালয়ৰ ভিতৰ ফালে দেখাবলৈ চেষ্টা কৰিম বিজনী মহাবিদ্যালয় বোলে তো গাইজ বিজনী মহাবিদ্যালয়ৰ ভিতৰ ভাগত বহুতো মানে ছোৱালী ইফালে আছে আৰু মানে দেখা পাইছেনে ভিতৰ ভাগত কেনেকুৱা বিজনী কলেজৰ আৰু মোৰ বন্ধু আছে দুজনমান এইফালে পিছফালে আহিব তেওঁলোকে মেৰা সন্মুখত আহিবলৈ মানে লাজ পাই আছে তো এতিয়া ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম আৰু যিমান পাৰোঁ আজিৰ ফুটেজখিনি দেখাবলৈ চেষ্টা কৰিম তো ফুটেজখিনি চাই থাকিব আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আমি যাম ভিতৰ ভাগত কি চলি আছে পূজা আচলতে কোনোবাই চলি আছে আগতে বেলেগ প্লেচত আচ্ছা এইফালে আছে আৰু এইকেইটা আছে আৰু এইকেইটা ফ্ৰেণ্ড লগ পালোঁ ইয়াতে চব হয় ফ্ৰেণ্ড ছাবস্ক্ৰাইবাৰ চব হয় মানে এইকেইটাৰে আৰু ইফালে ভিতৰ ভাগে যাম লগ পাই ভাল লাগিল ইফালে যাম ভিতৰ ভাগত এইবাৰ যাম ইফালে ভিতৰৰ ফালে আৰু ফালে যা তো গাইজ ইফালে ভিতৰ ভাগত অলপমান মানে ভিৰ লাগছে আৰু মানুহ চানুহ পূজা হৈ আছে ইফালে তো ভিৰ লাগি গৈছে আৰু মানে এইবাৰ আচলতে
অলপ লোকেশ্যনটো চেঞ্জ কৰিছে। আগতে লোকেশ্যন বহুত বেলেগ আছিল, এইবাৰ লোকেশ্যনটো বহুত সলনি হৈ গৈছে। তো আগৰ তুলনাত কিছু সালসলনি, যিহেতু আমি বিজনী কলেজৰ পৰা লিভ লোৱা ভালে কেইবছৰ হ'ল। এইফালে আৰু আছে, এইফালে আছে, এইফালে আছে, এইফালে মিলখা আছে। আমাৰ কিবা আছাম পুলিচ কামাণ্ড, পেটা কামাণ্ড চব আছে, মানে নকবি আৰু আমি চব মানে মিক্সাৰ। আৰু এইফালে এইফালে কি চলি আছে? এইফালে কি চলি আছে? কি চলি আছে এইফালে? নহয়, সেইফালে ওপৰত ফটোৰ কাৰণে। আৰু এইফালে চলি আছে পূজা আৰু সেই ষ্টেজ দেখা পাইছে, তাতে মানে অলপ বেক চাইডত কিবা দেখাইছে, তাতে মানে ফটো চটো উঠিব পাৰে। আৰু যদি আপোনাৰ DSLR ভাল কেমেৰা আছে বা মোবাইলতে হওক, ফটো চটো উঠিব পাৰে। আৰু অলপ ইফালে দুনিয়াৰ মানে নকওঁৱেই আৰু নাৰী মানে কন্যা চব মানে সেই ফিমেলে চব নাৰী। আৰু পুৰুষৰ সংখ্যা ইমান এইকেইটা। এই চাওক ইফালে এইলা হেমচাম পুৰুষ আছে, আমাৰ পুৰুষসকলো কম নহয়। চব ফালে মানে ইফালে এইবাৰ ভিতৰ ভাগ অলপ আৰু ভিতৰত মানে যাম নাযাম ভাবি আছোঁ, কনফিউজনৰ মাজত। তো যাম চাগে। তো ভিডিঅ'খিনি বৰ্তমান নেকি বিজনী কলেজ সৰস্বতী পূজা। চাওক বিজনী পূজাৰ ভিতৰ ভাগৰ আজি দিনতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া পিছফালৰ হয় এতিয়া খিচিৰিৰ বাবে লাইন ধৰিছে, খিচিৰিৰ বাবে খোৱা প্ৰতিযোগিতা, খিচিৰি প্ৰতিযোগিতা খোৱাৰ বাবে পূৰা লাইন। গাইজ এতিয়া আমাৰ খোৱা কাৰ্য আৰম্ভ। চাওক ইফালে আমাৰ প্লেটত খিচাৰি, আমি চাৰিজনে এতিয়া খিচাৰি খাবলৈ ৰেডি হৈ আছোঁ। তো আপোনালোকে আমাৰ সৈতে উপভোগ কৰক খিচাৰি দি। চাওক খিচাৰি বঢ়িয়া খিচাৰি, একদম মানে ধুনীয়া খিচাৰি বনাইছে। এইফালে খিচাৰি ষ্টাৰ্ট কৰ, সম্পূৰ্ণ মানুহ খাই আছে, সম্পূৰ্ণ খিচাৰি খোৱা কাৰ্য ষ্টাৰ্ট। আৰু এইফালে ভাইটি এজন আছে, ভাইটিয়ে খোৱা ষ্টাৰ্ট কৰিছে। তো এতিয়া আমি খাম, খোৱাখিনি বাৰু নেদেখাং নেকি? আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত মাৰোঁ। ইয়াতে মানে আজি ভিডিঅ'টো আৰু বিশেষ নবনালোঁ আৰু। তো আজিৰ এই ভিডিঅ'টো ইয়াতে ডাইন বুলি ক'ব পাৰি। বাই।